সকল আজি আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আজিৰ পৰা যিহেতু নৱৰাত্ৰি ব্ৰত আৰম্ভ হৈছে আৰু এই নৱৰাত্ৰি ব্ৰত মই প্ৰতি বছৰে পালন কৰি আহিছোঁ, কিন্তু এইবাৰ ভাবিলোঁ আপোনালোকৰ লগতো মই এই নৱৰাত্ৰি ব্ৰত কেনেকৈ কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আৰু সেইবাবে মই আজি এই ভিডিঅ'টো বনালোঁ। গতিকে আহক আমাৰ এই নৱৰাত্ৰি ব্ৰতত মই কেনেকৈ ঘট প্ৰতিষ্ঠা কৰিছোঁ, কেনেকৈ জধান সিঁচিছোঁ, জধান সিঁচিলে কি হয় ইত্যাদি ধৰণৰ গোটেই সম্পূৰ্ণ কথাখিনি মই কেনেকৈ নৱৰাত্ৰি ব্ৰত পালন কৰে সকলোখিনি আপোনালোকক দেখাম মই যেনেকৈ কৰোঁ। আজি যিহেতু মা শৈলপুত্ৰীৰ পূজা আছে আৰু মই এই 9 দিন সম্পূৰ্ণভাৱে অনাহাৰে থাকোঁ, অকল পানী আৰু জুচ খাওঁ দিনে ৰাতিয়ে। ফল মূল বা অন্য কিবা মই খাব নোৱাৰোঁ, মোৰ গেছৰ প্ৰব্লেম আছে। গতিকে মই যাতে সুস্থ হৈ থাকোঁ এই 9 দিন, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, দেৱী মায়ে আশীৰ্বাদ কৰিব লাগিব। গতিকে আপোনালোকে চাই থাকক মানে মই এই নৱৰাত্ৰি ব্ৰতত কেনেকৈ ঘট প্ৰতিষ্ঠা কৰিলোঁ বা এই নিয়ম নীতিখিনি মই কেনেকৈ পালন কৰোঁ, কি কৰোঁ, কেনেকৈ সজাইছোঁ চাই থাকক। মোৰ গোসাঁই ঠাইখন বহুত সৰু, মই তাতে আজি প্ৰতি বছৰে মই পালন কৰি আহিছোঁ। যেতিয়া ভগৱতীয়ে দিব তেতিয়া হয়তো মই তেওঁৰ ওচৰত সুন্দৰভাৱে সজাবলৈ ঠাইখন পাম। আৰু বৰ্তমান মোৰ ওচৰত মই যেনেকৈ পাৰিছোঁ মই তেনেকৈ তেওঁৰ ওচৰত পূজা অৰ্চনা কৰি আহিছোঁ। গতিকে মোৰো এটা নতুন ৰূপ হয়তো আপোনালোকে দেখিবলৈ পাইছে। গতিকে আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে উপভোগ কৰক নৱৰাত্ৰি ব্ৰত মই কেনেকৈ পালন কৰিছোঁ। আপোনালোকে দেখিছে গোসানী ৰছী, সেন্দুৰ, এইটো পইচা, যাই ককুল আছে, এয়া হালধি, এইটো নাৰিকল, পঞ্চৰত্ন আৰু গংগাজল, এয়া মই সম্পূৰ্ণ বস্তু গোটাই লৈছোঁ। তাৰপিছত এইটো ঘট, এই ঘটটোত আমি সুন্দৰকৈ এটা ৰেঘা বনাম। আমি সুন্দৰকৈ এটা ৰেঘা দিব লাগিব। ৰেঘাটো দিওঁতে উৰুলি দিব নালাগে। দেখিছে ধুনীয়াকৈ এটা ৰেঘা দিলোঁ। ৰেঘা দিয়াৰ পিছত আমি এই ঘটত আমি খুব ধুনীয়াকৈ পানী অলপ দিছোঁ, এই পানী দিছোঁ। ইয়াৰ পিছত আমি ঘটত কি বহুৱাই ল'ব লাগে, কি ভৰাব লাগে তাক এয়া আদা, যাই, ককুল, লং আছে আৰু এটা পইচ আছে। এয়া আমি এতিয়া সোঁ হাতত ৰাখিম। মই এতিয়া বাওঁ হাতত দেখাই লৈছোঁ, সোঁ হাতত ৰাখিম। ৰাখি পেলাই আমি ইখন হাতে ধৰি যি মনত এই 9 দিন আমি ভাবিম আমি নৱৰাত্ৰি ব্ৰতটো কেনেকৈ কৰিছোঁ, আমি কি মনত বাঞ্ছা কৰিছোঁ, সেই সংকল্প ল'ম। সংকল্প লৈ আমি এই ঘটত এইখিনি ভৰাই দিম। গতিকে আমি সংকল্পটো মই লৈ লৈছোঁ, আপোনালোকে চাই এতিয়া আমি এইখিনি। তাৰপিছত আমি অকণমান চাউল দিম। তাৰপিছত আমি নিজে পানীত আমি গংগা বাহন কৰি ল'ব পাৰোঁ। গংগেশ যমুনা চৈব গোদাৱৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জলচণ্ডী সীতা হ'ব। কোনোবাই যদি গংগা বাহনটো নাজানে তেনেহ'লে আজিকালি বজাৰত কিনিবলৈ পোৱা যায় গংগাজল। এই গংগাজলো আপোনালোকে শিৱদুৰ্গা কৰি মিলাই ল'ব পাৰে অলপ ইয়াত। ইয়াৰ পিছত আমি আম পাতখিনি ধুনীয়াকৈ ফুট দি সজাই ল'লোঁ। সজাই লোৱাৰ পিছত আমি এই ঘটত মই এনেকৈ থৈছোঁ দেখিছে, এই ঘটত আমি 9 দিনৰ কাৰণে ধুনীয়াকৈ আমি পাতকেইখিলা সজাই দিম। দেৱী মাক আচলতে ওচৰত যিমান সুন্দৰকৈ যিমান ধুনীয়াকৈ সজাব পাৰে তেওঁ সিমানেই সন্তুষ্ট হয়। তাৰপিছত আমি ইয়াতে বানমলা, এই বানমলাত এনেকৈ আমি চাউল ৰাখিছোঁ। মই এনেকৈ চাউল ৰাখিছোঁ আৰু সজাই দিম। যিহেতু
ঘটতে পূজা কৰি থাকিম গতিকে ঘৰটো যিমান পাৰোঁ সিমান ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিব লাগে তাৰপিছত এইটো পঞ্চৰত্ন পেকেট এইটো পঞ্চৰত্ন আমি পঞ্চৰত্ন ৰাখিছোঁ ইয়াত এনেকৈ নাৰিকল দেখিছে এইটো নাৰিকলৰ গুড়ি বুলি কয় এইখন মুখ বুলি কয় তাৰপিছত এয়া মই গোসানীৰ ৰছী আনি থৈছোঁ ইয়াৰে মই নাৰিকলটো পকাম এতিয়া এইটো নাৰিকল ৰঙা কাপোৰে বান্ধি গোসানীৰ ৰছীৰে ধুনীয়াকৈ মেৰিয়াই দিলোঁ ইয়াৰ পিছত এই নাৰিকলটো আমি এই ছাইডটো নিজে মানে যোনফালে আপুনি বহিব সেইফালে মুখখন কৰি ৰাখিব লাগে সদায় দেখিছে সুন্দৰভাৱে আমাৰ সজাই হৈ গৈছে তাৰপিছত আমি ঘৰত আমি স্থাপন কৰিম মূল ঠাইত সেয়া মই ঠিক কৰি ল'লোঁ এতিয়া ঘৰটো মূল ঠাইত মই স্থাপন কৰি লওঁ এয়া মোৰ ঘৰত প্ৰতিষ্ঠা কৰা হৈ গৈছে এয়া হ'ল চাকি সামগ্ৰী মই আৰতি কৰিবৰ বাবে কপোৱা দিছোঁ নৱৰাত্ৰিত আৰতি কপোৱা কৰে আৰু চাকি দিনে ৰাতিয়ে 9 দিন যিহেতু জ্বলি থাকিব সেইবাবে অলপ ডাঙৰকৈ আনিছোঁ আৰু এয়া কেঁচা সূতা লৈ আহিছোঁ আৰু এই কেঁচা সূতা আমি এইবোৰ আনি থৈছোঁ আমি এনেকৈ দি থাকিম ইয়াত আমি দিনে ৰাতিয়ে যিহেতু এই গছ চাকি জ্বলি থাকিব গতিকে চাকি গছ জ্বলাই লওঁ মই চাকি জ্বলাই হৈ গ'ল আৰু ধূপদানি সজাই দিলোঁ ধূপ জ্বলালোঁ আৰু আৰতি মই গধূলি কৰিব পাছতো কৰিম যিহেতু আজি শৈলপুত্ৰীৰ পূজা আছে মতে পূজা কৰিবলৈ চৰণত মই ফলমূল সজাই লৈছোঁ ফলমূল আগবঢ়াম ইয়াৰ পিছত নৱৰাত্ৰিত এটা ডাঙৰ কথা আছে জ পিচিবৰ বাবে মই এইটো ডাঙৰ এটা মলা লৈছোঁ আৰু এয়া মই কালি 3 ঘণ্টা সময় জ তিয়াই পেলাই এয়া পানীৰ পৰা টুকি থৈছিলোঁ গতিকে জটো কেনেকৈ সিঁচে মই আপোনালোকক দেখাইছোঁ প্ৰথমতে এনেকুৱা এটা ডাঙৰ মলা ল'ব আৰু মলাটোত খুব ধুনীয়াকৈ আৰ্ট কৰিব ভগৱানৰ চিনটো দিব দিয়া হৈ গ'ল তাৰপিছত মই চাপা মাটি ভালকৈ কালিয়ে আনি থৈ দিছিলোঁ ইয়াৰ মাটিখিনি মই ইয়াত ধুনীয়াকৈ শিৱ টুকুৰাকৈ মাটিখিনি ভৰ্তি কৰি ল'ম মাটি ফিলাপ হৈ গ'ল তাৰপিছত আমি জখিনি খুব সুন্দৰকৈ ভাৱে ভক্তিৰে শিৱ টুকুৰা কৰি আমি সিঁচি দিম ধুনীয়াকৈ আমি ঘনাই সিঁচি দিম যাতে আমাৰ খুব সুন্দৰভাৱে হয় ধানে যিমান সুন্দৰকৈ বাঢ়িব যিমান সুন্দৰকৈ হ'ব সিমান আচলতে আমাৰ বছৰটোৰ কেনে যাব তাৰ ওপৰত বহুতখিনি কথা নৱৰাত্ৰিত আছে সেইখিনি মই আপোনালোকে জানিবলৈ বিচাৰিলে পিছৰ ভিডিঅ'ত দেখাম কিন্তু খুব সুন্দৰভাৱে আপোনালোকে জটো দিব জটো ওপৰত অলপ ধুনীয়াকৈ এনেকৈ দিব ইয়াৰ ওপৰত অকণমান পাতলকৈ মাটি ছটিয়াই দিব তাৰপাছত মই ইয়াতে অলপ গংগাজল মিলালোঁ এই গংগাজলৰ পানী অলপ মই ইয়াত এনেকৈ ধুনীয়াকৈ দিম তাৰপাছত মই ধুনীয়াকৈ মলাটো এনেকৈ ৰাউণ্ডকৈ ধুনীয়াকৈ যিমান ধুনীয়াকৈ পাৰে আচলতে পদ্মমালা হিমালয় দিলে সিংহ উৰহি শিৱক বৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে সম্পূৰ্ণভাৱে মোৰ আজি নৱৰাত্ৰি ব্ৰতৰ
প্ৰতিষ্ঠা কৰি হৈ গৈছে আৰু এই ঘট প্ৰতিষ্ঠা কৰা যিখিনি নিয়ম নীতি বা কি কৰিব লাগে নৱৰাত্ৰিত মই সকলোখিনি আপোনালোকক দেখুৱালোঁ মোৰ আচলতে গোসাঁই ঠাইখন সৰু মই যিহেতু বহুতখিনি অসুবিধা হয় মোৰ সজাবৰ বাবে যেনেকৈ মন তেনেকৈ নোৱাৰোঁ গতিকে যেতিয়া দিব তেতিয়াহে হ'ব আৰু এয়া জধান মই এনেকৈ ৰাখিলোঁ এই জধান 3 দিনৰ ভিতৰত যদি বজাৰত ওলায় তেতিয়া খুব ভাল ওলাই নোলাই আপোনালোকৰ আশীৰ্বাদ দেৱী মাৰ আশীৰ্বাদৰ ওপৰতে নিৰ্ভৰ কৰিব ভিডিঅ'টো চাই পেলাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় ভাল পালে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলতো এইটো পাব ইউটিউব চেনেলটো যেনেদৰে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক মই দেখুৱাই থাকিব পাৰোঁ আৰু এই 9 দিনত কোনকেইগৰাকী দেৱীৰ পূজা কৰে আৰু আৰতি কেনেকৈ কৰে ভোগলৈ যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহে মই ভিডিঅ' বনাম আৰু যদি আপোনালোকে কমেণ্ট কৰি নকয় ভিডিঅ' মই বনাবলৈ আচলতে বেয়া লাগে পূজা কৰি থাকোঁতেনো কি ভিডিঅ' কৰিম যদি আপোনালোকে পূজাৰ এই কি গোসাঁনীৰ পূজা কৰা হয় কপুৰে কেনেকৈ পূজা কৰে চাবলৈ বিচাৰে তেতিয়াহ'লে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কমেণ্ট কৰি ক'ব গতিকে আহিছোঁ আজিলৈ ধন্যবাদ